নমস্কাৰ সকলোকে আজি আকৌ এটি ৰেচিপি লৈ আহিছোঁ। আজি পালেং শাকৰ ৰেচিপি এটা লৈ আহিছোঁ, পালক পনীৰ। আহকচোন কেনেদৰে ৰান্ধিলোঁ চাওঁ। প্ৰথমতে মই ধুনীয়াকৈ পালেং শাকখিনি অকণমান চফ্ট হ'বলৈ দিম। গৰম পানীত অলপ টাইম বইল কৰি সেইখিনি এটা ধুনীয়া পেষ্ট কৰি ল'ম। মই আদা, নহৰু আৰু জলকীয়া দি কিনে পেষ্ট এটা কৰি লৈছোঁ। তাৰপিছত কেৰাহী এখনত অলপমান মিঠাতেল দি কিনে অলপমান জিৰা গুটি ফুটাই লৈ তাতে এটা কাটি থোৱা পিঁয়াজ দি অলপ টাইম ফ্ৰাই কৰিম। সেইখিনি অলপমান টাইম ভাজি হোৱাৰ পিছতে তাতে মই কাটি থোৱা বিলাহীটো দি দিম। কাটি থোৱা বিলাহীটো দি হোৱাৰ পিছতো মই অকণমান টাইম ভাজিম। তাৰপিছত তাতে মই নিমখ হালধি দি দিম। নিমখ হালধি দিও মই অলপ টাইম ভাজিম এইখিনি। তাৰপিছত অকণমান চফ্ট হৈ অহাৰ পিছতে মই তাতে জিৰা গুড়ি দি দিম। তাৰপিছত অকণমান জলকীয়া গুড়িও দি দিম। জিৰা গুড়ি জলকীয়া গুড়ি দি কিনে ধুনীয়াকৈ ভাজি এইখিনি একেবাৰে মানে পূৰা কোমল হৈ যোৱালৈকে ভাজিম আৰু তাৰপিছত মই তাতে পেষ্ট কৰি থোৱা পালেং শাকখিনি দি দিম। তাৰপিছত এইখিনি অলপ টাইম ধুনীয়াকৈ ভাজিম আৰু যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটোও গুচি যাব তেতিয়ালৈকে ভাজি থাকিম এইখিনি। তাৰপিছতে মই যেতিয়া বইল আহিব তাৰপিছত কাটি থোৱা পনীৰখিনি দি দিম ধুনীয়াকৈ। তাৰপিছত অকণমান ক্ৰীম দিছোঁ মই, দেখিছে নহয় কালাৰটো চেঞ্জ হৈ আহিছে। অলপ ফ্ৰেছ ক্ৰীম দি কিনে আৰু অলপমান উতলাই শেষত মই কাচুৰি মেথি দি কিনে অফ কৰি দিম। আমাৰ পালক পনীৰ ৰেডি। আপোনালোকে এনেদৰে ৰান্ধিবচোন, বহুত ধুনীয়া লাগে। আজিলৈ আহিছোঁ।